তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম। কৃষ্ণ আমি এই সমস্ত গাঁওবাসী কলিয়ামাৰী গাঁওবাসী একত্ৰিত হৈ জুবিন দা যিদিনা 19 তাৰিখে যিদিনা মৃত্যু হৈছিল তাৰ পিছৰ দিনা পৰাই তেখেতৰ তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াতে পাতিছিলোঁ। সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে আমাৰ সমূহ ৰাইজ একত্ৰিত হৈ সেইদিনাখনেই কৈছিলে বা সকলো মুখে কৈছিলে আমি ইয়াতে তেখেতৰ সেৱাভাগ পাতিম বুলি। আজি এই 3 নম্বৰ দিনা বা তিলনি দিনাৰ পৰা আমাৰ ইয়াত গীতা পাঠ চলি আছে। সেই গীতা পাঠৰ অন্তত আজি তেখেতৰ সেৱাভাগ পাতি তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, যাতে আমাৰ মাজত জুবিন দা সদায় জীয়াই থাকে, অমৰ হৈ থাকে। জুবিন দাক যিসকলে নি কঠোৰ শাস্তি দি মৃত্যুদণ্ড কৰিছিল তেখেতসকলে যাতে উচিত শাস্তি পাব লাগে, সেয়েহে আমি সেৱাভাগ পাতিছোঁ। আৰু তেখেতৰ আত্মাও যাতে সদ্গতি পায় আৰু তেখেত সদায় আমাৰ মাজতে আমাৰ বুকুৰ মাজতেই জীয়াই থাকে, সেই আশাৰে আমি সেৱাভাগ পতা হৈছে। সেয়েহে আমি কৈছোঁ জয় জুবিন দা অমৰ কি জয়, জয় জুবিন দা, জয় জুবিন দা। জুবিন দা অমৰ হ'বনে? জুবিন দা অমৰ হ'বনে? জুবিন দা আমাৰ মাজতে সদায় অমৰ হৈ থাকক, সেই আশাৰে আমি আজি এই সেৱাভাগ পতা হৈছে। ধন্যবাদ। আত্মাৰ যিমান দুখ পাই আমাৰ মাজৰ পৰা হেৰাই গৈছে, যিসকলে নি তেওঁক সেইসকলকো যাতে ফাঁচি দিয়ক, তেতিয়াহে আমাৰ আত্মাই শান্তি পাব। আমি তেওঁৰ আত্মাৰ কাৰণে আজি 8-9 দিনে আমি গীতা পাঠ চলাই আছোঁ। 13 দিন হ'ল। 13 দিনৰ মূৰত আজি তেওঁ শ্ৰাদ্ধ পাতিছোঁ, তেওঁ জীৱই শান্তি পাওক বুলি আমি সেই তেওঁৰ ওপৰত কামনা কৰিছোঁ। তেওঁ যাতে আমাৰ মাজতে সদায় জীয়াই ৰাখক, আমি ফাঁচি দিয়াটো বিচাৰোঁ। আমি জুবিন যেনেকৈ আমাৰ মাজৰ পৰা হেৰাই গ'ল, তেওঁলোকো যাতে আমাৰ মাজৰ পৰা হেৰাই যাওক। এৰি দিব না, তেওঁলোকক ফাঁচি দিয়ক। আমি তেতিয়াহে আমি জুবিনৰ আত্মাই শান্তি পাব বুলি ভাবিম। ফাঁচি হওক, লগে লগে ফাঁচি হওক। আমাৰ মাজৰ পৰা এজন মহৎ লোক মানুহক যেতিয়া তেওঁবিলাকে অন্যায় কৰি বিষ খুৱাই মাৰি লাগে, তেওঁলোককো যাতে ফাঁচি খাটত লুলুমাই তেওঁলোকৰ জীৱটো যাওক, যাতে জুবিন গাৰ্গৰ আত্মাই যাতে শান্তি পাওক। আমি তেওঁ মাতৃ হৈ আমি শান্তি পোৱা নাই আজিলৈকে।
সদৌ কলিয়ামাৰী ৰাইজে জুবিনদাৰ যিটো মৃতৰ কৰ্ম সেইদিনাখন আমি 3 দিনৰ পাছৰ পৰা ইয়াত আমি গীতা পাঠ কৰি আছোঁ। আমি আজি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলো ৰাইজ মিলি পেলাই ইয়াত গীতা পাঠ কৰা হৈছে। আজি 13 দিন 13 দিনত আমি তেখেতৰ কাৰ্যসূচী হেৰি কৰিছোঁ। তেখেতৰ আৰ্য শ্ৰাদ্ধ পতা হৈছে। তাৰ কাৰণে সকলো ৰাইজ গোট খাই লৈ পুৰুষ মহিলা আমাৰ মানে ভাই ভণ্টি আৰু মানে যুৱক যুৱতী সকলো গোট খাই লৈ পেলাই আমি তেখেতৰ কাৰ্যসূচী আজি আৰ্য শ্ৰাদ্ধ পতা হৈছে। আজি সমগ্ৰ অসমৰ লগতে কেৱল সমগ্ৰ অসমই নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে আমাৰ আজি খলিহামাৰী ৰাইজে সদৌ মিলি আমাৰ ইয়াতে শ্ৰদ্ধাৰ জুবিনদাৰ যি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছোঁ আৰু এয়া ইতিমধ্যে শ্ৰদ্ধাঞ্জলি ভাগৱত পাঠ কাৰ্যসূচী চলি আছে। আমি আশা ৰাখিম জুবিনদাৰ নিচিনা যি ঈশ্বৰৰ অমৰ সত্তা সদায় আমাৰ মাজত জিলিকি থাকক। তেওঁ সদায় অমৰ হৈ আমাৰ মাজত থাকিব আৰু আমি বিচাৰিছোঁ তেওঁ ন্যায় পাওক, তেওঁৰ য'তে আছে ত'তে শান্তিৰে থাকক, কুশলে থাকক, দোষীয়ে উপযুক্ত শাস্তি পাওক, এয়াই আমাৰ কাম্য। আমি তেওঁৰ নিচিনা এই অমূল্য ৰত্ন পাবলৈ হয়তো আৰু হাজাৰ বছৰ অপেক্ষা কৰিব লাগিব। তেওঁ অসমবাসীৰ এটা মালিক আছিল। হাজাৰ বছৰ প্ৰতীক্ষাৰ অন্তত হয়তো ভগৱন্তই তেনে এজন পুৰুষ আমাৰ মাজলৈ পঠাইছিল, কিন্তু অকালতে আমি হেৰুৱালোঁ। সেয়ে আজি সমগ্ৰ ৰাজ্যৰ লগতে আমি খলিহামাৰীবাসী শোকত মৰ্মাহত হৈ পৰিছোঁ। গতিকে তেওঁৰ যি বিদেহ আত্মা আমি সদ্গতি কামনা কৰিছোঁ, তেওঁ মৰিও যাতে অমৰ হৈ আমাৰ মাজত সদায় থাকে, সেয়ে আমি সদায় তেওঁক অমৰ হিচাপে যাতে পাওঁ, সেয়ে আমি কামনা কৰিছোঁ। ধন্যবাদ। তেওঁৰ শ্ৰদ্ধাঞ্জলি পাতিছোঁ। তেওঁৰ জীৱনৰ সদ্গতি হওক, তেওঁৰ জীৱৰ সদ্গতি পাওক বুলি আমি সকলোৱে মিলি অমৰ হ'বৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। আৰু এটা আমাৰ ইমানেই মনৰ হিয়াৰ আমঠু হেৰাই গৈছে আমাৰ বুকুৰ মাজৰ পৰা, সেয়েহে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যিকেইজনে এই অন্যায়ভাৱে তেওঁক নাশ কৰিলে সেইকেইজনক যেন ফাঁচি দিয়ে আৰু লগতে জীৱনৰ জবিনৰ যিখিনি মানে জগত জিলিকি থকা গানৰ সুৰৰ সুললিত ধ্বনি, সেয়ে যেন অসমত সদায় জীয়াই থাকক, ভাৰতবৰ্ষত জিলিকি থাকক, তেওঁৰ জীৱনী যেন চিৰস্মৰণীয় হৈ ৰৈ থাকক। মোৰ এইখিনিয়ে প্ৰাৰ্থনা।